যেন পপিয়তৰা আকাশত বুৱতিনো তুমি যেন জীয়া চৰাই ভিতৰে বাহিৰে বৈ আজিতো ভণ্টিক চাব অহা কথা আছিলে আজি দেখোন ভণ্টিক চাব অহা কথা কচোন ভণ্টিক কয় নাই কি কয় বাৰু ভণ্টি কালি দিন ভণ্টি অ ভণ্টি ঘৰতো কোনো নাই আমি দুজনী মা দেউতা সৰুতে ঢুকা ভণ্টিক যিখিনি দায়িত্ব ল'ব লাগিব চব মই ল'ব লাগিব অ ভণ্টি দাদা মোক মাতিছিলি অঁ কিবা কথা কথা এটা আছিলে এগিলাচোন তোক মই ক'বই পাহৰিছোঁ দাদা কিবা ক'ব খুজিছিলে কওকচোন মই ভিতৰত কাম অলপো কৰি আছিলোঁ চা ভণ্টি মই এজন উপযুক্ত ল'ৰা পাইছোঁ তোমাক নুসুধাকৈ মই মাতি দিলোঁ তাত যদি তোমাৰ কিবা আপত্তি আছে কোৱা লাগিলে মই আহিবলৈ মানা কৰি দিম দাদা আপুনি যি ভাল দেখে তাত মোৰ কোনো আপত্তি নাই দাদা যদি আলহী আহে আপুনি কথা পাতিব মোক অকণমান কাম আছে কৰিম যা যা The motherfucking Eagle Double G. Snoop Dogg. It's the motherfucking Eagle Double G. Snoop Dogg. It's the motherfucking Eagle Double G. Snoop Dogg. It's the motherfucking Eagle Double G. Snoop Dogg. আপোনালোকে আহিলে আহক আহিলো বহক চানিদা ল'ৰাজন এইজনে নেকি এজনে নমস্কাৰ দেই নমস্কাৰ এই ল'ৰাজনৰ নাম অৰূপ নমস্কাৰ দেই হ'ব আপোনালোকৰ ঘৰৰ সকলোখিনি ভালেই নহয় ভালে কি কাম কৰা মই ৰেলৱে ডিপাৰ্টমেণ্টৰ চাকৰি কৰোঁ ঠিকে আছে চানিদা এনেতো ল'ৰাটো ঠিকে পাইছোঁ দেখা শুনাও ভাল কথা মাতো ভাল তেখেত কিন্তু বহুত ভাল দেই পিছে ভোলা মাইনাৰ আছে পুৰি হৈছে নে নাই আকৌ মই দাদা উপযুক্ত বয়স পুৰি হ'ব লাগিব পুৰি নহ'লে আকৌ মামাই আমাক দৌৰাব আকৌ নাই উপযুক্ত বয়স হৈছে পিছে ভোলা হয়। ই আকৌ এমাহৰ কাৰণে ছুটি লৈ আহিছে এই মাহটোতে বিয়াখন পাতিবলৈ সোনকালে বাৰু পিছে দাদাই ঠিক কথাই কৈছে মই এমাহৰ ছুটী লৈ আহিছোঁ মানে মই সোনকালে ঘূৰি যাবই লাগে আৰু আজিকালি চৰকাৰৰ যি ষ্ট্ৰিক্ট ঠিক আছে বাৰু আপোনালোকৰ কথাটো মানিছোঁ ঘৰত আমি দুইজনহে ভণ্টি আৰু মই আলোচনা কৰি ঘৰত 2 দিনৰ পিছতে আপোনালোকক জনাম ঠিকে আছে বাৰু আমি এতিয়া পলম নকৰোঁ আমি এতিয়া আহোঁ ৰ'ব কিবা এটা যোগাৰ কৰা হৈছে খাই যাব নাই এতিয়া নাখাওঁ আৰু একেবাৰে বিয়াতে খাম যি খাব লাগে তেতিয়াই খাই দিম আৰু ঠিক আছেতো এতিয়া আমি আহোঁ বাৰু ৰ'ব আহিলোঁ হা বাৰু ঠিক আছে It's the motherfucking Eagle Double G.